নমস্কাৰ। জাগ্ৰত নাৰী সুৰক্ষা সমিতি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন যোৰহাট জিলা শংকৰদেৱৰ কলাকৃষ্টি কেন্দ্ৰত। দীৰ্ঘদিন ধৰি নাৰী সমাজৰ বাবে সহায় সহযোগিতা আগবঢ়াই যোৰহাটৰ 3গৰাকী মহিলাই প্ৰতিষ্ঠা কৰি জাগ্ৰত নাৰী সুৰক্ষা সমিতি 4 বছৰ সম্পূৰ্ণ কৰিলে। বৰ্তমান 22,000 মহিলাই অংশগ্ৰহণ কৰা অনুষ্ঠানটোত কেইবাজনো যোৰহাটৰ গণমান্য ব্যক্তিয়েও অংশগ্ৰহণ কৰে। ষ্টাফ ৰিপৰ্ট। আজি জাগ্ৰত নাৰী সুৰক্ষা সমাজৰ ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমাৰ উদযাপন কৰা হয় শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰত। আজি 4টা বছৰ আমি যিখিনি সংগ্ৰাম কৰি আহিছো তাৰ 4টা বৰ্ষত ভৰি দি খুব নথৈ আনন্দিত হৈছো। ইয়াৰ লগত আমাৰ সকলো জাগ্ৰত নাৰী সুৰক্ষা সমাজৰ সদস্যসকল এটা মুঠিৰে আমি বান্ধ খাই আছো। সেইকাৰণে ইমানখিনি কৰিবলৈ চেষ্টা কৰিছো, কাৰণ নাৰী হৈ পেলাই নাৰীৰ কাৰণে আমি যিখিনি পদক্ষেপ লৈছো, যিখিনি কাম কৰি আছো, সেইখিনি আমি একতা হৈ পেলাই যি কৰিব পাৰিছো। আজি জাগ্ৰত নাৰী সুৰক্ষা সমাজৰ আমাৰ ৪ৰ্থ প্ৰতিষ্ঠা দিৱস, তাৰ বাবে সভাখন আয়োজন কৰা হৈছে। আৰু লগতে আমি মাইক্ৰ' ফাইনেন্সৰ কাৰণে প্ৰথম আমি মাইক্ৰ' ফাইনেন্সৰ এগেইনষ্টতে ওলাইছিলো, সেইটো সংগ্ৰামে আমি চলাই আছো। আজিও সভাখন দিয়াৰ উদ্দেশ্য হৈছে সেইটোৱে। আৰু মহিলাসকল কেনেকৈ স্বাৱলম্বী হ'ব পাৰে, কেনেকৈ আমি তেখেতসকলক মৌলিক অধিকাৰ সুৰক্ষা দিব পাৰো, তাৰ বাবে আমি আমাৰ সংগ্ৰাম চলাই আছো আৰু আগতো এনেকৈ চলাই যাম বুলি ভাবিছো। নতুন বছৰৰ পৰিকল্পনা আমি বিভিন্ন ধৰণৰ আঁচনি লৈছো মহিলাসকল স্বাৱলম্বী হ'ব পৰাকৈ। সেইটো আমি হয়তো 3 জানুৱাৰীৰ পৰা আৰম্ভ কৰিম। তাৰ বাবে আমাক জিলা উপায়ুক্ত ছাৰেও আমাক সমৰ্থন জনাইছে। গতিকে তেখেতৰ ফালৰ পৰা কিছুমান আঁচনি দিব, সেই আঁচনিখিনি কৰি পেলাই আমি গাঁৱলীয়া মানুহখিনি মহিলাসকলক স্বাৱলম্বী হ'বলৈ আগবঢ়াই আনিম। আজি প্ৰতিষ্ঠা দিৱসত উপস্থিত আছিলোঁ আৰু খুবেই ভাল লাগিছে আজি অনুষ্ঠান থাকি। ইয়াতে যোৰহাটৰ কেইবাগৰাকীও গণ্যমান্য সংগঠন সাংস্কৃতিক কৰ্মীক লগ পালোঁ। আশা ৰাখিছোঁ অনাগত দিনত জাগ্ৰত নাৰী সুৰক্ষা অসমে নাৰীসকলৰ লগতে অসমবাসী ৰাইজৰ হৈ কাম কৰি যাব। আৰু খুব ভাল লাগিছে আপোনালোকৰ প্ৰতিটো চেনেলে আহি আমাৰ এই অনুষ্ঠানভাগি সম্প্ৰচাৰ কৰাত সুবিধা কৰি দিছে। ধন্যবাদ জনাইছোঁ আপোনালোকক। মাত্ৰ 3গৰাকী মহিলাৰে এটা সংগঠন আৰম্ভ কৰি, বিশেষকৈ নাৰী অধিকাৰ, নাৰী সবলীকৰণ আৰু নাৰী স্বাৱলম্বিতাক লৈ এটা সংগঠন আৰম্ভ কৰি আজি সমগ্ৰ অসমতে 22,000 সদস্য ভৰ্তি কৰিছে। আৰু আজি ৪ৰ্থ বছৰৰ প্ৰতিষ্ঠা দিৱস তেওঁলোকে উদযাপন কৰিছে। তেওঁলোকলৈ আমি সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো। আৰু সংগঠন এটা আচলতে জন্ম দিয়াটো ডাঙৰ কথা নহয়, কিন্তু এটা সংগঠন যি দাবীক লৈ জন্ম হয়, সেই দাবীক ন্যায্যতা প্ৰদান কৰি ফলাফল লাভ কৰাটো আচল কথা। আৰু জাগ্ৰত নাৰী সুৰক্ষা সমাজে খুব কম সময়ৰ ভিতৰত কেইবাটাও তেওঁলোকৰ ন্যায্য দাবীক ফলাফললৈ ৰূপান্তৰ কৰি তেওঁলোকে আচলতে সফলতাৰ পৰিচয় দিছে। গতিকে তেওঁলোকলৈ আমি পুনৰবাৰ সংগ্ৰামী। আচলতে 2019 চনতে স্থাপিত হোৱা জাগ্ৰত নাৰী সুৰক্ষা সমাজ অসম নামৰ সংগঠনটোৰ আজি ৪ৰ্থ বৰ্ষপূৰ্তিৰ যিটো অনুষ্ঠান পাতিলে, তালৈ আহি পেলাই সঁচাকৈ নিজকে ভাল লাগিছে, গৌৰৱবোধ কৰিছোঁ। আৰু আশা ৰাখিছোঁ ভৱিষ্যত দিনত অসমৰ সমাজ জীৱনলৈ এই সংগঠনটোৱে কাম কৰি বৰঙণি আগবঢ়াই যাব। লগতে নাৰী সমাজৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কেৱল মাত্ৰ মাইক্ৰ' ফাইনেন্স বুলিয়ে নহয়, সামগ্ৰিক উন্নয়নৰ কাৰণে শিক্ষা, সাহিত্য, সংস্কৃতি সকলো দিশতে উন্নতিৰ কাৰণে যাতে সংগঠনটোৱে কাম কৰি যায়, তাৰ প্ৰতি আশা ৰাখিম। আৰু আমাৰো সহায় সহযোগিতা নিশ্চিতভাৱে থাকিব। সংগঠন এটা খোলাটো বা সংগঠন এটা প্ৰথম আৰম্ভণি কৰাটো তেনেই সহজ কথা, কিন্তু ইয়াক চলাই নিবলৈ যথেষ্ট সমলৰ প্ৰয়োজন হয়। আচলতে কেতিয়াবা কোনোবা কিবা সৰু স্বাৰ্থত যেতিয়া যিকোনো সংগঠন খোলা যায়, তেতিয়াহ'লে সেইবিলাক সংগঠন তিষ্ঠি নাথাকে। আৰু যিবিলাকে অলপ বহল স্বাৰ্থ লৈ পেলাই, সামগ্ৰিক স্বাৰ্থ লৈ পেলাই যিবিলাক সংগঠন গঠিত হয়, তেতিয়াহ'লে মানুহ লাহে লাহে গোট খাই গৈ থাকে। আৰু প্ৰকৃতাৰ্থত যেতিয়া এই জাগ্ৰত নাৰী সুৰক্ষা সমাজে যেতিয়া নাৰীসকলৰ যিবিলাক সমস্যা, মৌলিক সমস্যাৰ ওপৰত যেতিয়া মাত মাতিছে, নিশ্চিতভাৱেই নাৰীসকলে ইয়াত যোগদান কৰাটো স্বাভাৱিক। আজি 22,000 হৈছে বুলি শুনিলো, বহুত ভাল লাগিলে। আৰু এইটো নিশ্চিতভাৱে 22,000 পৰা 22 লাখলৈকে যাবলৈ বেছি দিন নালাগিব।